बर'बाजार VCDCनि जोलुर हानजाया बड'लेण्ड CAM कापनि जोबथा जोलुर बादायलायनायाव देरहादों। अदालगुरि जिल्लानि गेलाबिलनि आयनाजुलि गेलेग्रा फोथाराव बिटिआर सोरखारनि बानजायनायाव खुंफुंनाय बड'लेण्ड CAM कापनि जोलुर बादायलायनायाव रौता VCDCनि जोलुर हानजा आरो बर'बाजारनि FCDCनि जोलुर हानजाया बिटिआर सोरखारनि बानजायनायाव 40 नं रौता काउन्सिल बियाबाव जोबथा बादायलायनायाव बाहागो लायो। दिनैनि जोबथा बादायलायनायखौ बर'बाजार VCDCनि जोलुर हानजाया टाइब्रेकाराव 5-4 गलाव सोनो हादों आरो बर'बाजार जोलुर हानजाया देरहासार जानो हादों। दिनैनि जोबथा बादायलायनायखौ नायनो थाखाय बिटिआरनि 40 नं काउन्सिल बियाबनि मावफुं सोद्रोमा डक्टर नीलुत स्वर्गियारि, UPPL दोलोनि अदालगुरि जिल्लानि आफादगिरि रबीन्द्र बसुमतारी, लाइमोन गांखंनि आफादगिरि कुमार बर', गेलेमु सामलाय आफादनि बिबानगिरि आफादगिरि बाबुराम दैमारी आरो बरसला अरां रौता बर'बाजारनि एबसुनि दैदेनगिरिफोराबो बाहागो लादोंमोन। बड'लेण्ड CAM काप 2025 रौता समष्टि আজি সমষ্টি লেভেলত ফাইনাল খেল VCDC লেভেলত শেষ কৰি আজি সমষ্টি লেভেলত গেলাবিল এই ফিল্ডত আজি দুয়ো দল আমাৰ ৰৌতা আৰু বৰবাজাৰ মাজত ফাইনাল খেল অনুষ্ঠিত হৈছে। খুব সুন্দৰভাৱে আমি খেলুৱৈসকলক পাবলৈ সক্ষম হৈছোঁ। সঁচাকৈ আমি খুব উৎফুল্লিত হৈছোঁ যে গাঁৱত ইমান প্ৰতিভাৱান যে খেলুৱৈসকল আছে, তেখেতসকলক যদি আমি আৰু সুবিধা দিব পাৰোঁ, নিশ্চয় আমাৰ এই অঞ্চলৰ পৰাও ষ্টেট লেভেলত, নেশ্যনেল লেভেলত, ইণ্টাৰনেশ্যনেল লেভেলত খেলিব পৰা প্লেয়াৰ আমি পাবলৈ সক্ষম হ'ম। কাৰণ আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ সপোন যে বিটিআৰ অঞ্চলটো খেলৰ কাৰণে এটা বিখ্যাত অঞ্চল বনাবলৈ যত্ন কৰিছে, যাৰ কাৰণে আমাৰ বিটিআৰ অঞ্চলত ডুৰাণ কাপ নিচিনা এছিয়াৰ ভিতৰত সবাতকৈ পুৰণি যি খেল আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি ISPL 10টা কাউন্সিলৰ মাজত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু আমি এইবাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বড'লেণ্ড CAM কাপ নামকৰণেৰে আমাৰ অঞ্চলত আৰু অধিক প্লেয়াৰ আমি সৃষ্টি কৰিবৰ কাৰণে এয়া এটা আমাৰ প্ৰয়াস। গতিকে মই আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অঞ্চলত আমি এটা খেলৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি জানো যে খেলত কোনো ধৰ্ম নাথাকে, খেলত কোনো জাতি নাথাকে, খেলৰ দ্বাৰা আমি শান্তি আনিব পাৰোঁ। আৰু বিটিআৰ অঞ্চলত শান্তি অহাৰ পিছত সঁচাকৈ খেলৰ কাৰণে বহু ল'ৰা ছোৱালী আজি খেলিবলৈ ওলাইছে। আৰু খেলটো হোৱাৰ লগে লগে এই অঞ্চলৰ যে যুৱক যুৱতীসকল যি ড্ৰাগছ আৰু বেয়া যি নিচাযুক্ত যি দ্ৰব্য তেখেতসকলে সেৱন কৰে, তাৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে এই প্ৰয়াস আমি চেষ্টা কৰিছোঁ। সঁচাকৈ বিটিআৰ অঞ্চল নহয়, পূৰা অসমত যি ড্ৰাগছৰ এটা ভয়াৱহতা, সেইটো আমি যদি কমাব লাগে, নিশ্চয় আমাৰ আহি থকা যে উঠি অহা যুৱক যুৱতী তেখেতসকলক খেলৰ প্ৰতি আমি আকৰ্ষণ কৰিব লাগিব। বহুত দেশ আছে খেলৰ দ্বাৰা সুনাম অৰ্জন কৰিব পাৰে, বহুত ৰাজ্য আছে খেলৰ দ্বাৰা সুনাম অৰ্জন কৰিব পাৰে, আৰু খেলৰ দ্বাৰাই নিজক প্ৰচেষ্টা কৰিবলৈ সক্ষম হয়। গতিকে আমাৰ সৰু কাউন্সিল তথাপিও আমি এটা প্ৰয়াস চলাইছোঁ যে বড'লেণ্ড অঞ্চলত ভাল ভাল খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হয়, তাকে কামনা কৰিছোঁ। আৰু আমাৰ অঞ্চলৰ পৰাও নিশ্চয় ভৱিষ্যতে ভাল খেলুৱৈ আমি পাবলৈ সক্ষম হ'ব। আৰু আমাৰ ফালৰ পৰা এইটোৱেই ক'ম, যিহেতু প্ৰথমবাৰৰ বাবে বিটিআৰ চৰকাৰে এইটো খেল পাতিছে। ইয়াত আমি দেখিছোঁ এই খেলৰ যোগেদি আমাৰ উদীয়মান খেলুৱৈ তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে। আৰু আমাৰ টেলেণ্ট যিখিনি খেলুৱৈ আছে তেওঁলোকক বাছি আনি জিলা পৰ্যায়লৈ নিয়াৰ এটা সুবিধা আমি পাইছোঁ। তো আমি ইয়াতে আজি প্লেয়াৰ চিলেকশ্যন কৰি আছোঁ। সমষ্টিৰ পৰা এটা টীম আমি জিলা পৰ্যায়লৈ লৈ যাম। তো জিলা পৰ্যায়ত অংশগ্ৰহণ কৰিবৰ কাৰণে শক্তিশালী টীম বনাবৰ কাৰণে আমি যুঁজা চলাইছোঁ। তাৰে আমাৰ ইতিমধ্যে সিলেক্টৰ যিজন আছে তেখেতে সিলেক্ট কৰি আছে। 16জন আমি বাছনি কৰিম, তেওঁলোকক
ভাল খেলুৱৈক আমি জিলা পৰ্যায়ত লৈ যাম আৰু চেষ্টা কৰিম জিলা পৰ্যায়ত জিকি আমি কাউন্সিল লেভেলতো খেলাৰ এটা সুযোগ যাতে আমাৰ খেলুৱৈবিলাকে পায় সেইটো আমি আশা কৰিছোঁ হয় এইটো একচুৱেলি বৰ্তমান পৰ্যায়ত খুব বেছিকৈ আমি দেখি পাইছোঁ তো খেল এটা মাধ্যম যাৰ দ্বাৰা আমি নিচাযুক্তই হওক বা বিভিন্ন এণ্টি ছ'চিয়েল এক্টিভিটিছৰ পৰা আমি ৰক্ষা কৰিব পাৰি ল'ৰা ছোৱালীক তো আমি ভাবিছোঁ খেল এটা মাধ্যম তো ইয়াৰ দ্বাৰা আমাৰ যুৱ প্ৰজন্ম নিশ্চয় কিছু হ'লেও পৰিত্ৰাণ পাব এইটো মই আশা কৰিছোঁ বৰ্তমান যুৱ প্ৰজন্ম বা অসমৰ যি খেলুৱৈ তেওঁলোকক আহ্বান জনাম সকলোৱে নিজৰ পাৰদৰ্শিতা দেখুৱাত তেওঁলোকে ব্যস্ত হ'ব লাগে নিজৰ টেলেণ্ট এই টেলেণ্টটো দেখুৱাৰ কাৰণে নিজৰ স্কিল দেখাবৰ কাৰণে যাতে আমাৰ নৱপ্ৰজন্মই এইটো চেষ্টা কৰে কাৰণ বৰ্তমান যুগত খেল এটা হৈছে স্কিল বেছ উইদাউট স্কিল খেলত অংশগ্ৰহণ কৰি লাভ নাই আজিকালি স্কিলটো চাই বিশেষকৈ তো মই আশা কৰিম আমাৰ যি নৱপ্ৰজন্ম আছে যুৱক যুৱতী তেওঁলোকে নিজৰ স্কিলটো গুৰুত্ব দি খেলত যাতে অংশগ্ৰহণ কৰে নিউজ ডেস্ক রিপোর্ট NBT লাইভ